নমস্কাৰ, কেনেকুৱা আছে? ভালে কুশলে আছেনে? পাঠক DTS টেকনিচিয়ান চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা এটা ফোন আহিলে, মানুহৰ ঘৰত অকণমান এয়াৰটেল ডিছ এখন ন' ছিগনেল প্ৰব্লেম দেখাই আছে বুলি কৈছে। চ' আজি মানুহ ঘৰলৈ যাবলৈ ওলাইছোঁ। কিনো প্ৰব্লেম হৈছে চাই দিওঁ বুলি ওলালোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, কেনেকৈনো ঠিক কৰিব পাৰি প্ৰব্লেমটোৰ বিষয়ে। বৰ্তমান আহি আমি মানুহ ঘৰত উপস্থিত হ'লোহি। চাওঁচোন এতিয়া মানুহ ঘৰত কি প্ৰব্লেম দেখাইছে, চাওঁগৈ ব'লক। ফাইনেলি আমি পালোহি মানুহ ঘৰত টিভিটো খুলিলোঁ অন কৰাৰ পিছত এই প্ৰব্লেমটো দেখাইছে ন' ছিগনেল টিভি কোড B001। এইটো আপোনাৰ ডিছখনত অলপ প্ৰব্লেম হোৱাৰ কাৰণে এই প্ৰব্লেমটো দিছে। এই প্ৰব্লেমটো আমি এতিয়া ঠিক কৰিম। প্ৰব্লেমটো ঠিক কৰিবলৈ হ'লে প্ৰথমতে এয়াৰটেল ৰিম'টত আপুনি মেনু বুটামটো এবাৰ মাৰিব। তাৰপিছতে বেক বুটামটো মাৰি দিয়াৰ লগে লগে ডায়েগনষ্টিক বুলি এটা অপশ্যন পাব, তাত অ'কে কৰিব। অ'কে কৰি দিয়াৰ পিছত ছিগনেল ষ্ট্ৰেংথ বুলি এটা বস্তু পোৱা আছে, তাত অ'কে কৰিব। অ'কে কৰি দিয়াৰ লগে লগে দেখিব এখন চাৰ্ট খোল খাইছে। ইয়াত দুইটা চাইডে ছিগনেলটো শ্ব' কৰা নাই। চ' আমি এতিয়া ডিছখনৰ ওচৰলৈ যাব লাগিব। ডিছখন অকণমান ঠিক কৰি ছিগনেলটো এলাইনমেণ্টটো মিলালেহে ইয়াত ছিগনেলটো শ্ব' কৰিব। তো ডিছখন অকণমান ইয়াত থকাৰ কাৰণে টিঙত অকণমান দিগদাৰ কৰিছে। চ' অকণমান আগলৈ আনি পুতিলে ভাল হ'ব। অলপ ছাইডত দিব। কোন জেগাত দিব? তাৰে দিলে কেবুলডাল 10 মিটাৰ থাকে, ছুটি হ'ব নহয়। অকণমান আগলৈ আনি দিওঁ, অলপ খুনুতি আছে নহয়। মানুহজনৰ সুবিধাৰ কাৰণে তাত টিংখন প্ৰব্লেম হোৱাৰ কাৰণে আমি অকণমান ডিছখন চপাই আনিম অলপ ওচৰলৈ মুকলি জেগালৈ। সেইটো এটা গাঁত খান্দিব লাগিব। এই গাঁতখন খান্দিব কাৰণে ভাল হ'ব। এটা খানা 1.5 ফুটমান দ কৰি দিয়ে হ'ল। আমি সেই জেগাৰ পৰা উঠাই আনি নতুন টুকুৰা জেগাত গাঁত খান্দি পুতি লওঁ গাঁতটো। তই গাঁতটো পুতচোন ডিছখন মোৰ দে। ফুটাটো ভালকৈ পুত, টানকৈ পুত। কৰি দিব লগাই দিম আগৰ গৈছে ন। পোনপ্ৰথমতে আমি এটা DB মিটাৰ, ছেটেলাইট DB মিটাৰ ল'ব লাগিব। তাত আমি প্ৰথমতে কেবুলডাল কানেক্ট কৰি লগাই চাম যে কাৰেণ্টটো পাছ হৈছে নাই। দেখিছে কাৰেণ্টটো বৰ ধুনীয়াকৈ পাছ হৈছে। গতিকে ইয়াৰ এটা মূৰ আমি নি পেলাই LMB লগত কানেক্ট কৰি দিম। কানেক্ট কৰি দিয়াৰ পিছত স্কেপ কৰি দিম। চ' আপুনি দেখিছে ইয়াত মিটাৰ সম্পূৰ্ণ ছিগনেলো পাই গৈছে ধুনীয়াকৈ। তো আপুনি টিভিলৈ ওচৰলৈ গৈ চামগৈ এতিয়া তাত টিভিত কি দেখাইছে ছিগনেলটো। এইফালে দেখিছে ছিগনেল পাই পেলাই আপোনাৰ 100 চেনেলটো বাজিবলৈ আৰম্ভ কৰিছে। তো এনেকৈ আপুনি ছিগনেলটো DB মিটাৰ এটা হ'লে সহজতে মিলাই ল'ব পাৰিব। চ' ছিগনেলটো দেখিছে আপুনি লেভেলটো দুইটা চাইডে কিমান উঠিছে। বৰ ধুনীয়া ছিগনেল উঠিছে দুইটা চাইডে। তো চেনেল এটা লগাই চাওঁচোন অসমীয়া কি দেখাইছে। চ' ছিগনেলটো পাই যোৱাৰ পিছত আমি নটবিলাক অলপ
জাম দি দিম যাতে তললৈ ওপৰলৈ হৈ নাযায়, ভৱিষ্যতে বতাহত যাতে তললৈ ওপৰলৈ নানামে, তাৰ কাৰণে নটবিলাক অকণমান আমি জাম কৰি দিছোঁ। প্ৰত্যেকটো নটে অকণমান কাম কৰিলে ভাল হয়। তাৰপিছত আপুনি লাহেকৈ মিটাৰৰ পৰা লগা কেবুলডাল ইয়াত খুলিব, খুলি এই কেবুলডাল মিটাৰৰ পৰা এৰুৱাই ফাঁকেদি কেবুলডাল লৈ ভাল হ'ব। আমি এই কেবুলডাল নি NMB লগত আগৰ লিখীয়া কানেক্ট কৰি দিব। তো বৰষুণত LMBটো বেয়া নহ'বৰ কাৰণে এনেকৈ প্লাষ্টিকৰ বটল এটুকুৰা কাটি যদি এনেকৈ মুখত লগাই দিয়ে, তেতিয়া মানে আপোনাৰ দুদিন লাষ্টিং কৰিব, LMBটো পটককৈ বেয়া হোৱা চান্স নাথাকে। চ' চিগনেল মিলি যোৱাৰ পিছত মালিকৰ ঘৰৰ পৰা তামোল যাচিছে। চ' ফাইনেলি তামোলখন খাই দিলে অলপ ভাল লাগিব। মই এখন খাব দিম। থেংক ইউ ভণ্টি। চ' চিগনেল মিলি যোৱাৰ পিছত মালিকৰ ঘৰৰ পৰা তামোল যাচিছে। চ' ফাইনেলি তামোলখন খাই দিলে অলপ ভাল লাগিব। মই এখন খাব দিম। থেংক ইউ ভণ্টি। চ' গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো চাই থাকিব। ধন্যবাদ।